वेलकाम टू रुंजुन किचन्स एंड ब्लग्स। आज मैं आपनालोकर ओसरले कुमोरा रेसिपि एटा লৈ আহিছে। এই कुमोरा आमी विभिन्न धरणे बनाई खाओ, मांसर लगतो बनाई खाओ। स्पेशली अসমীয়া रेसिपि हाहर मांसर लगत कुमोरा बनाई खोৱাৰ সোৱাদেই এটা সুকীয়া। আপোনালোক হয়তো সকলোৱে জানিব পাৰে। আৰু এই कुमोरा আৰু অইন ধৰণেও বনাব পাৰি, কিন্তু মই আজি कुमोराটো একেবাৰে সিম্পলি বনাই আপোনালোকক দেখুৱাম। এনেকে বনাই খালে খুবেই শৰীৰৰ বাবে উপকাৰী বুলি মই ভাবো। আৰু ইয়াতে একেবাৰে মা মছলা মই নিদিয়াকে বনাম। গতিকে আহকচোন ফ্ৰেন্ডছ, আশা কৰিছো আপোনালোক সকলোৱে চাই পেলাই ভাল পাব বুলি আপোনালোকৰ লগত শেয়াৰ কৰিলো। এতিয়া মই ইয়াতে দেখুৱাইছো এইটো कुमोरा হয়। कुमोराটো মই ইয়াৰে আধা কাটি লৈছো। আৰু এতিয়া মই এই कुमोराখিনি ধুই লৈছো খুব ধুনিয়াকে। মই এতিয়া মিহি মিহিকে কাটি লম। এনেকে মই कुमोराখিনি 4 ভাগ কৰি লৈছো। তাৰ পিছত এনেকে কৰি পেলাই মই খুব ধুনিয়াকে মিহিকে কাটি লম। এয়া মই कुमोराখিনি খুব মিহি মিহিকে কাটি ললো। এনেকে কাটি ললো, আপোনালোকক দেখুৱাইছিলো। আৰু লগতে মই ইয়াতে দুটা আলু দিছো, সৰু আলু। এনেকে মই মিহি মিহিকে কাটি ললো। আৰু আপোনালোকে যদি আলু খাই বেয়া পায় তেতিয়াহলে স্কিপ কৰিব, কিন্তু আলুটো দিলে জেনাৰেলি ভাজিখন খাই আৰু বেছি ভাল লাগে। আৰু এতিয়া মই নেক্সট স্টেপটো দেখুৱাইছো। এয়া মই আদা নহৰু অকনমান লৈছো, শুকান জলকীয়া দুটা লৈছো, আৰু পিয়াজ অকনমান লৈছো। এতিয়া মই গেছত এটা কেৰাহী বহাই দিছো। অলৰেডি মই তেলো দিছো। তেলটো মই পতঞ্জলি ৰাইচ ব্ৰেন অইল ইউজ কৰিছো। আপোনালোকে যিকোনো কুকিং অইল ইউজ কৰিব পাৰিব। এতিয়া মই ইয়াতে জিৰা গুটি কেইটামান পুৰণ দি দিছো। আৰু এই মই শুকান জলকীয়া কেইটাও দি দিলো। আৰু এয়া মই পিয়াজখিনি দি দিছো। একেবাৰে সিম্পল হয়। আপোনালোকে হয়তো ভাবিব পাৰে এইটো আৰু ৰেচিপি শেয়াৰ কৰিব লাগে নাই, কিন্তু মই যিসকলে নেজানে তেওঁলোকৰ কাৰণে খুবেই দৰকাৰী হ'ব বুলি ভাবিয়ে শেয়াৰ কৰিছো। আৰু খাই খুবেই ভাল লাগে। আৰু আজিকালি যিহেতু মানুহসকল খুব হেল্থ কনচিয়াছ, তেল মা মছলা খুবেই কমকে খায়, সেইকাৰণে মই ভাবিলো এইটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰোঁ। এতিয়া মই আদা নহৰুখিনি দি দিছো। এতিয়া মই এইখিনি অকনমান ভাজিব লাগিব। ইয়াৰ যিটো কেঁচা কেঁচা গুণ থাকে সেইটো নোহোৱা হ'ব লাগিব। এয়া পিয়াজ আদা নহৰুখিনি ভজা ভজা হৈ গৈছে। ইয়াৰ কেঁচা গুণটো নাইকিয়া হৈ গ'ল, খুব ধুনীয়া গুণ ওলাইছে। এতিয়া মই ইয়াতে হালধি দি দিলোঁ। হালধিখিনি তেলত দিলে খুব ধুনীয়া ৰং হয়, সেইকাৰণে মই হালধিটো তেলত দিছোঁ। আৰু এতিয়া মই ভাজিখিনি বহাই দিম। এতিয়া মই খুব ধুনীয়াকে লাৰি দিছোঁ, চাৰিওফালে মিক্স হৈ যোৱাকে। এয়া অকণমান মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে নিমখ এড কৰিম। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব। আৰু মই ইয়াতে একো বিশেষ মছলা নাই ইয়াতে, খালি মই এটা বস্তু দিম। এয়া মই ইয়াতে অকণমান গুড়ি মছলা লৈছোঁ। এই গুড়ি মছলাটো হৈছে মই দোকানৰ পৰা গোটা জিৰা, ধনিয়া আৰু জালুক কিনি আনো। আৰু আনি পেলাই কেৰাহীত অকণমান শুকানকৈ গৰম কৰি পেলাই মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি পেলাই বটল এটাত এনেকৈ সুমুৱাই থৈ দিওঁ। আপোনালোকেও এনেকৈ সুমুৱাই থৈ দিবচোন, খুব ভাল হয় এই মছলাটো খাবলৈ, কোনো ভেজাল নাই। বনাই থৈ দিলে আপুনি যিকোনো তৰকাৰী বনালেই দিব পাৰিব, খুব ধুনীয়া স্মেল ওলায়। এতিয়া মই এইখিনি দি দিছোঁ। আৰু ইয়াতে মই আৰু এটা বস্তু এড কৰিম, অকণমান চেনি দিম। অকণমান দিম, বেছি নহয়, একেবাৰে অকণমান দিম। আৰু আপোনালোকে যদি চেনি দিব নিবিচাৰে তেতিয়াহ'লে স্কিপ কৰিব। এই চেনিখিনি দিয়াৰ ফলত ভাজিখন খাবলৈ আৰু বেছি মিঠা মিঠা লাগে। অলপ অলপ মিঠা হৈ যায়, খুব বেছি মিঠা নহয়, অকণমান ভাল হয়। আৰু ফ্লেভাৰটো খুব ধুনীয়া হয়। গতিকে আপোনালোকে যদি নাখায় তেতিয়াহ'লে নিদিব, আৰু খালে দিব। এয়া মই খুব ধুনীয়াকৈ কোমোৰাখিনি মছলা, নিমখ, হালধি চব দি দিছিলোঁ, চব সৈতে মিক্স কৰি ল'লোঁ বঢ়িয়াকৈ। পূৰা হাই ফ্লেমত আছে গেছটো। আৰু এতিয়া মই এইখিনি 10 মিনিটছৰ কাৰণে মই ঢাকি দিম আৰু ফ্লেমটো ল' কৰি থৈ দিম। 10 মিনিটছ হৈ গ'ল। মই এতিয়া চেক কৰিম। খুব গৰমে থাকে, হালধি উঠাব। এয়া চাওক কিমান ধুনীয়া কোমল হৈ গৈছে। মই একেবাৰে ল' ফ্লেমত থৈ দিছিলোঁ। প্ৰথমতে অকণমান ভালদৰে ভাজি লৈছিলোঁ, তাৰপিছত ল' ফ্লেমত থৈ দিছোঁ। অলমষ্ট হৈছেই, কিন্তু মই আৰু অকণমান আৰু 4-5 মিনিটমান মই আকৌ ল' টু মিডিয়াম ফ্লেমত
ঢাকন মাৰি পেলাই থৈ দিওঁ খুব ধুনীয়া হয় খাবলৈ খুব সফট হয় গৰম গৰম ভাতৰ লগত খাই খুবেই ভাল লাগে আৰু একেবাৰেই মছলাবিহীন তেলবিহীন হয় অকণমান তেল দিছিলোঁ মই বেছি তেল দিয়াই নাই গতিকে শৰীৰৰ বাবে খুবেই উপকাৰী গতিকে আপোনালোকে এনেদৰে এদিন বনাই চাবচোন খাই খুবেই ভাল লাগে এয়া 5 মিনিট হৈ গ'ল আকৌ মই চেক কৰিম এয়া সব খুব ধুনীয়া হৈছে এটা মই নমাই দিব পৰা হৈ গৈছে এই আপোনালোকৰ গৰম গৰম কোমোৰা ভাজি ৰেডি হৈ গ'ল গতিকে ফ্ৰেণ্ডছ আপোনালোকে এনেদৰে ঘৰত বনাই খাই চাওকচোন আৰু খাই কেনে পালে আপোনালোকৰ অনুভৱ ৰুঞ্জুন কিটচেনৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু ভাল পালে নিশ্চয় লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন প্লিজ ছাবস্ক্ৰাইব কৰে তেনেহ'লে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে ধন্যবাদ